Hey guys, welcome to my vlogs. আজি এটা নতুন vlogs আৰম্ভ কৰিছো আৰু vlogটো আৰম্ভ হোৱাৰ আগতে মই দুটামান কথা কওঁ আমি দুখনমান শৰ্ট ফিল্ম বনাইছিলো আৰু যেটো মোৰ মেইন চেনেল Dipu ৰিটাৰ্নছত মই আপলোড কৰিছো লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে চাব পাৰিব বহুত কষ্ট কৰি বনাইছো কেন লাগে জনাব যদিও প্ৰথমবাৰ কাৰণে বনাইছো ইমান ভাল হোৱা নাই হেতু মই গম পাইছো ভিউ কি বেয়া হৈছে কেনকা পালে আপোনালোকে তাত গৈ কমেন্ট কৰি জনাব আৰু আজি ব্লগটো হল মোৰ ভাইটি দুটা মানে এটা আশ্চৰ্য বৰপাত্ৰৰ পাৰাজতি হোৱানা বুলি গানৰ কভাৰ ভিডিও বনাই আছে আৰু তাৰে দৃশ্য মই আপোনালোকক দুটামান দৃশ্য দেখাম আৰু যিকিটা মোৰ ভাল লাগিছে সেইটা ক্লিপ মই ভিডিওটো শেষ হ'লে আপোনালোকক দি দিম আৰু আমাৰ একে টিমৰে গুটেকিটা আমি একে টিম হিচাপে কাম কৰি আছো আৰু তেখেতকো সাপোৰ্ট কৰক তেখেতলোকক মানে কি আৰু আমাৰ গুটে টিমটোক সাপোৰ্ট কৰক আপোনালোকে আৰু দুটামান মই ক্লিপ দেখাই দিছো তাৰ আগতে চাওক এনজয় কৰক কি কৈছিলা বলে দাও একবার নাচছো কেনে নাচছিলে পারাজলি হোনা পারাজলি হু কিলে কিলে এই ব্লগ কৰি দেব নমস্কাৰ আমি এটা নতুন কভাৰ ভিডিও কৰি আছো আশ্চৰ্যদাৰ পাৰাজলি হোনা আপোনালোকে আমাৰ আগৰ ভিডিওটো যিদৰে সহায় সহযোগ কৰিলে তেনেদৰে আমাৰ এইটো ভিডিও চাই সহায় সহযোগ কৰিব বুলি আশা কৰিলো ধন্যবাদ আৰু হেকত আপোনালোকৰ এটাই অনুৰোধ কৰিছো যদি মোৰ ভিডিওটো ভাল লাগিছে বাৰু এনেকুৱা ভিডিও আপোনালোকে যদি চাব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো ভাল লাগিলে লাইক কৰক আৰু সকলোকে সাপোৰ্ট কৰক থ্যাংক ইউ